নমস্কাৰ পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি যাম মৃত্যুঞ্জয় মন্দিৰ বৰদোৱা। আপোনালোকক দেখাই থাকিম, শেষলৈকে ভিডিঅ'টো চাই থাকিব। আশা কৰোঁ আপোনালোকে সকলোৱে ভিডিঅ'টো ভাল পাব। আহকচোন বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আহিলোঁ মৃত্যুঞ্জয় মন্দিৰ আৰু ইয়াতে ধূপ চাকি সকলোখিনি লৈ লৈছোঁ। চাকি ধূপ জ্বলাওঁ, যিহেতু চাকি জ্বলোৱাৰ ব্যৱস্থাও বেলেগকৈ কৰা আছে, সেইবাবে আমি প্ৰথমে চাকি জ্বলাই ল'ম। তাৰ পাছত আমি শৰাই বস্তুখিনি মন্দিৰৰ ভিতৰত দিম। অমংগল হৰি দেৱাদিদেৱ বৃষভ বিহাৰী শিৱ জটাধাৰী মুকুন্দ মুৰাৰী জয় মহাদেৱ। জটাধাৰী হৰি গাতে ভস্ম ধূলা, কঁকালতে বাঘৰ ছাল গলে সৰ্পমালা। আমি এতিয়া শৰাই দিলোঁ আৰু ইয়াতে কেমেৰাৰ এলাউ নাই, সেইবাবে ভিতৰখিনি দেখাব নোৱাৰিলোঁ আপোনালোকক। তো এতিয়া আমি বৰদোৱা যাম। বৰদোৱাটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু যিখিনি পাৰোঁ ইয়াৰ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। এতিয়া চাই থাকক ভিডিঅ'টো ভালকৈ। জয় জয় ভোলানাথ প্ৰভু জয় জয় জগন্নাথ। এতিয়া আহি পালোঁ বৰদোৱা। আমি সকলোৱে জানো যে অসমৰ এখন পবিত্ৰ তীৰ্থস্থান হৈছে বৰদোৱা। সকলোৱে জানো যে বৰদোৱাৰ ভিতৰত থকা আকাশী গংগা, পাদশিলা গৃহ, শিলিখা গছ, ৰাধাকৃষ্ণৰ যুগল মূৰ্তি, কাঠৰ শৰাই, কাঠৰ বাতি, মণিকূট কীৰ্তনঘৰ, এই সকলোবোৰে ঐতিহ্য বহন কৰি আহিছে বৰদোৱাত। চক্ৰ গদা পদ্ম গৰুৰ বাহন তুমি জগতৰ প্ৰাণ, তুমি জগতৰ প্ৰাণ। এ হৰিহে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন, সৰ্বয়ৱতাৰৰ কাৰণ নাৰায়ণ। তোজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত, যুগে যুগে অৱতাৰ ধৰায় সংখ্যাত। তুমি জগতৰ প্ৰাণ, তুমি জগতৰ প্ৰাণ।